জয় কৃষ্ণগুৰু। আজি আমাৰ নামঘৰত এখন ধৰ্মীয় আলোচনী সভা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই সভাত মায়াদেৱী চক্ৰৰ অন্তৰ্গত সকলো ভক্ত আই মাতৃসকল উপস্থিত থাকে। ইয়াৰ উপলক্ষে এসাঁজ নিৰামিষ সিদ্ধসাজৰ ব্যৱস্থা কৰা হয়। এই সিদ্ধসাজনো কি ব্যৱহাৰ কৰে তাকে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এনেকৈয়ে আমাৰ ভক্ত আৰু আই মাতৃসকলে সেৱা জনাই সিদ্ধসাজ দিবলৈ আৰম্ভ কৰে। সিদ্ধসাজ আমাক কিহৰে আপ্যায়ন কৰে তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া হৈছে গাঁৱৰ ৰাইজৰ নতুন চাউলৰ ভাত। ভাতসাজৰ সৈতে পৰিৱেশন কৰা হয় ৰঙালাও, ওলকবি, বন্ধাকবি, আলু আৰু উৰহি আৰু ফৰাচী মাহৰ সৈতে মিক্স কৰি এখন সুস্বাদু তৰকাৰী কৰিছে। লগত আছে কচু আৰু কোমোৰাৰ সৈতে মচুৰ দাইলৰ সৈতে খুব সুন্দৰ এখন দাইল বনায়। লগতে বিলাহী, বিট, মটৰ, গাজৰৰ সৈতে মিহি কৰি কাটি এখন কেঁচা চালাড হিচাপে বনায় আৰু বাদাম আৰু জলকীয়া মিক্স কৰি এখন চাটনি বনায়। আজি দুপৰীয়া আহাৰ সাজ সকলোৱে ভক্ত আই মাতৃৰ সকলৰ সৈতে মিলি খোৱা হয়। আজি সিদ্ধসাজ পেট ভৰাই খোৱা হয়। মই হ'লে তৰকাৰী আৰু দাইল, চালাড ঘৰত খোৱাতকৈ অলপ বেছিয়ে খাইছোঁ। আজি ইমান এটা ধুনীয়া পৰিৱেশত থাকি নিজৰ মনটো অলপ শান্তি অনুভৱ কৰিছোঁ। আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব। জয় কৃষ্ণগুৰু।